নমস্কাৰ, মোৰ ইউটিউব চেনেল ভিলেজ লাইফ এণ্ড এনিমেল লাভাৰলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। কুকুৰা দুটাই যুঁজি থকা দেখি ইহঁতি আকৌ এৰুৱাই দিছে কাজিয়াখন। বতৰ ডাৱৰীয়া কৰা দেখি আবেলি সময়ত আকৌ এইফালে আহিলোঁ হাঁহ পোৱালি বিচাৰি পথাৰলৈ। ইমান দূৰত যে চৰিছেহি হাঁহ পোৱালিকেইটা, মাকজনীও লগ এৰি দিলে। হাঁহৰ বেমাৰো আহিছে, মৰিছেও ভালেমানখিনি। এইবাৰ কি যে লাগিছে আমাৰ ঘৰখনত নহয়, হাঁহ কুকুৰা চব এফালৰ পৰা মৰিহে গৈছে। আমাৰ এইফালে মাটিবিলাক আলতীয়া মাটি যে, সেয়া খৰালিমহীয়া যে কেনেকুৱা লাগে, মৰুভূমিত থকা নিচিনা লাগে, মাটিবিলাক কিবা শুকান শুকান হৈ যায়। এতিয়া বৰষুণ জাক পৰাৰ লগে লগে চাৰিওফালে সেউজীয়া দেখাব, বন চনবিলাক ওলাব। এতিয়া গছ গছনিবিলাকৰো চেহেৰা ভাল হয়। এয়া পোৱালিকেইটা দেখিছেনে কেনেকৈ অকলে অকলে ইয়াত আহি চৰি আছে ইমান আঁতৰত। পুখুৰীটো যথেষ্ট ডাঙৰ, উঠাব নোৱাৰিম বুলিয়েই ভাবিছিলোঁ অকলে। আমি গোটেই তিনিটা গৈছিলোঁ যে, সেয়ে গুচি পেলাই যেনে তেনে পুখুৰী পাৰলৈ উঠালোঁ। এই পুখুৰী পাৰতে থকা এই গছজোপাই আমাক যে কিমান উপকাৰ কৰিছে নহয়। গৰম দিনকেইটাত খেতিপথাৰৰ দিনত এইজোপা তলতে জিৰণি লয়, হালোৱা হওক বা ৰোৱনি হ'লেও। লগতে আকৌ এই দুজনীও কেনেকৈ লাগি আহে, অকলে আকৌ যাবলৈ টানেই পায়। কিবা এটা কৰ বুলি ক'লেও কৰি নিদিয়ে, কেনেকৈ লাগি ফুৰিছে দুইজনী। তাৰপৰা আহি আকৌ ইয়াৰ বাৰীত সোমালোঁ, বাৰীত ইয়াৰ পাচলি অলপ ছিঙিলোঁ। ঘৰতে যদি পাচলি কেইজোপা থাকে নহয়, আমনি লগাকৈ খাবলৈ পাৰি আৰু যেনিবা। মোৰ ভিডিঅ'বিলাক যদি চাই আপোনালোকে ভাল পায়, লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব এটা কৰি দিব। আমাৰ আকৌ এই দুজনে বনৰীয়া বস্তু একো এটা বস্তুৱে বাৰীখনৰ ভিতৰত সোমাবলৈ নিদিয়ে। সাপ হওক, ভেকুলী হওক, মানে বনৰীয়া বস্তু যিকোনো বস্তুৱেই হওক, এই বাৰীখনত থাকিলে মানে সিহঁতি ঠাহনিয়ে নাপায়। এই সাপ এটা দেখি পেলানি কেনেকৈ চাই চাই ভুকি আছে অকলে, এছাৰি সাপ এটা দেখিলে। ভিডিঅ'টো সামৰণি মাৰিছোঁ ইমানতে, আজিলৈ বাই।